নমস্কাৰ বন্ধু বান্ধৱী তথা আত্মীয় স্বজন মই মোৰ চেনেল দি হোম বনানিছ ফেমিলিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। আজি মই আপোনালোকৰ ওচৰত তেনে সাধাৰণ আৰু সহজতে হোৱা ৰেচিপি এটা লৈ আনিছোঁ। গোটা মগু মাহৰ বৰ ভাজি। বৰকেইটা মুচমুচীয়া কৰিবলৈ মই এমুঠি চাউল অলপ তিয়াই থৈছিলোঁ পানীত। এতিয়া চাউলখিনিৰ লগত মগু মাহখিনি মিক্সিত অলপ পিচি ল'ম। লগতে তাত জলকীয়া দুটামান আৰু আদা অলপ সৰহকৈ কাটি দিম। ইয়াতে মই নহৰু ব্যৱহাৰ কৰা নাই। এনেদৰে মই পিচি লৈছোঁ। মন কৰিব মগুমাহখিনি মই একেবাৰে মিহিকৈ পিছা নাই, অলপ আধা ডখৰীয়াকৈ ৰাখিছোঁ। লগতে অলপ গোটা মগুমাহো মই ইয়াতে দি দিছোঁ যাতে বৰকেইটা অলপ মচমচীয়া হয়। গোটা মগুমাহখিনি দিয়াৰ পাছতে মই ইয়াতে দিছোঁ কেঁচা ধনিয়া অকণমান, কেঁচা জলকীয়া আৰু পিঁয়াজ অলপ সৰহকৈ চকলিয়াই কাটি দিছোঁ। লগতে জোখমতে নিমখ অকণমান। ইয়াতে ধনিয়াৰ লগতে নৰসিংহৰ পাত থাকিলে নৰসিংহৰ পাতো দিব পাৰে, কিন্তু পাতকেইখিলা কুটি নিদি গোটাকৈ দিলে বেছি দেখিবলৈও ভাল হ'ব, খাবলৈও সোৱাদযুক্ত হ'ব। এতিয়া পেনখনত তেল গৰম কৰি বৰখিনি ভাজি ল'লে হ'ল। বৰখিনি মধ্যম জুইত দি ৰঙচুৱাকৈ ভাজি ল'ব। মই বৰখিনি ভাজিবলৈ মিঠাতেলে লৈছোঁ, ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। মিঠাতেল ল'লে অলপ ভালদৰে পকাই ল'ব যাতে গোন্ধটো নোহোৱা হয়। লগতে মন কৰিব বৰখিনি ভাজিবলৈ সৰহকৈ তেলৰ প্ৰয়োজন হোৱা নাই, মানে বৰবোৰ তেলত ডুবাই ভাজিব নালাগে। এনেদৰে কম তেলত লুটিয়াই বগৰাই ৰঙচুৱাকৈ ভাজিলেই হ'ব। এনেদৰে বৰ ভাজি বৰষুণৰ আবেলি বাৰান্দাত বহি বা বেলকনিত বহি চাহ কাপৰ লগত খোৱাৰ জুতিয়ে সুকীয়া হয়। লগতে হঠাতে অহা আলহীক চাহ কাপৰ লগত যদি এনেদৰে সজাই পৰাই বৰ কেইটামান ভাজি দিয়ে, তেওঁলোকেও খাবলৈ ভাল পাব, লগতে আপুনিও প্ৰশংসাৰ পাত্ৰ হ'ব। লগতে নিৰামিষ ভাত সাজৰো মগুমাহৰ বৰকেইটাই জুতি বঢ়াই তুলিব। মই এনেদৰে পিঁয়াজেৰে সজাই লৈছোঁ। লগতে ছটিয়াই দিছোঁ অকণমান চাট মছলা। চাট মছলা ছটিয়াই দিলে ল'ৰা ছোৱালীবোৰে খাবলৈ ভাল পায়। লগতে আপোনালোকে দিব পাৰে যিকোনো ধনিয়া বা পদিনাৰ চাটনি, নতুবা চচ, নতুবা মেয়নিজো দিব পাৰে। এনেদৰে সজাই পৰাই ল'ৰা ছোৱালীকেইটাৰ আগত দিবচোন, তাহাঁতে ৰেষ্টুৰেণ্টত খোৱা ভেজ পকোৰাৰ দৰেই সোৱাদ পাব। শেষত ভিডিঅ'টি সময় দি চোৱাৰ বাবে অশেষ ধন্যবাদ। লগতে ভিডিঅ'টি চাই আপোনালোকেও এই ৰেচিপিটো বনাই খাব বুলি আশা কৰিলোঁ। লগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব বুলিও আশা কৰিলোঁ। লগতে আপোনজনৰ লগত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।